বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়া। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। এনেকুৱা বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানীত নামি আমাৰ শিৱসাগৰ ভ্ৰমণ কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আটাইতকৈ বেছিকৈ ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ ভিতৰত নথকা গাৰ্লছ কলেজ ভিজিট আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বালিকা বিদ্যালয়, সেই দুখন ভিজিটৰ প্ৰগ্ৰেমটো তেওঁলোকৰ নাছিল। মই তেখেতক আজি ৰাতিপুৱা ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি মোৰ লগত ফুলেশ্বৰী স্কুললৈ যাব লাগিব আৰু গাৰ্লছ কলেজৰ ছায়েন্স ষ্ট্ৰীমটো এবাৰ আপুনি চাই আহিব লাগিব, ছায়েন্স ডিপাৰ্টমেণ্টখিনি। তেওঁ লগে লগে সন্মতি প্ৰকাশ কৰিলে আৰু লগে লগে তেওঁ আমাৰ ডিচিক ক'লে আৰু কোৱাৰ কাৰণে আজি আটাইতকৈ আচৰিত অসমৰ ইতিহাসত চাগে প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানীত যেনেকৈ মই ডুবি আছিলোঁ, মই যেনেকৈ ঘূৰি আছিলোঁ, আজি মুখ্যমন্ত্ৰীয়েও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ডুবি। এইটো এটা খুব ভাল দিশ। অন্ততঃ মই ভাগ্যৱান বিধায়ক বুলি মই ভাবোঁ।